हेलो फ्रेंड्स অসমীয়া ব্যঞ্জন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ফ্ৰেন্ডছ সকল আমি সকলোৱে কুকুৰাৰ মাংসৰ জুতিটো লৈয়ে থাকোঁ নহয়নে? আজি আমি অলপ বেলেগ ষ্টাইলত ট্ৰাই কৰি চাওঁ আহকচোন। আজি আমি বনাবলৈ লৈছোঁ তেলৰ সৈতে কুকুৰাৰ মাংসৰ ৰেচিপি। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব দেই। ফ্ৰেন্ডছ সকল তেতিয়াহ'লে আমি এতিয়া ৰেচিপিটো আৰম্ভ কৰি আহোঁ। ভিডিঅ'টি শেষলৈকে চাব দেই। ফ্ৰেন্ডছ সকল ৰেচিপিটোৰ বাবে আমাক প্ৰয়োজন হ'ব এয়া কুকুৰাৰ মাংস 250 গ্ৰাম, কাটি লোৱা আলু 2টা, তিল অলপমান, মিডিয়াম আকাৰৰ পিঁয়াজ 4টা, তেজপাত 2 খিলা, কেঁচা জলকীয়া লৈছোঁ 4টা, এয়া এলাচি, ডালচিনি আৰু লং অলপমান, চিকেন মছলা অলপমান, জলকীয়া গুড়ি অলপমান, ধনিয়া গুড়ি আৰু এয়া জিৰা গুড়ি আৰু এয়া লৈছোঁ মই হালধি গুড়ি অলপ আৰু এয়া নিমখ। সকল এতিয়া আমি কেৰাহীটো গৰম কৰি লৈ তিলখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। এনেকৈ লৰাই ভাজি ল'ম। 5 মিনিটমান হোৱাৰ পিছত আমি তিলখিনি নমাই ল'ম। এনেকৈ নমাই ল'ম। গৰম হ'বলৈ দি এতিয়া আমি তেল দিম। তেলখিনি গৰম হোৱাত এতিয়া আমি তেজপাত 2 খিলা আৰু পিঁয়াজ আৰু জলকীয়াখিনিও দি দিম। পিঁয়াজখিনি অলপ সময় ভাজি আমি লং, এলাচি আৰু ডালচিনিখিনি দি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাত এতিয়া আমি গোটেই মছলাখিনি দি ল'ম। এতিয়া প্ৰথমতে মই এয়া দিছোঁ নহৰু আদা পেষ্ট। এয়া দিছোঁ মই জলকীয়াৰ গুড়ি। এয়া জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এইখিনি অলপ সময় লৰাই ভাজি থাকিম। এতিয়া দিছোঁ মই এয়া হালধি গুড়ি। মছলাখিনি ভাজি লোৱা হোৱাৰ পিছত এতিয়া আমি এয়া কুকুৰাৰ মাংসখিনি দি ল'ম। এইখিনি এনেকৈ অলপ সময় লৰাই ভাজি থাকিম। মাংসখিনি অলপ সময় ভাজি এতিয়া আমি কাটি লোৱা আলুখিনি দি ল'ম। এতিয়া আমি মাংসখিনি 15 মিনিটমানৰ বাবে লৰাই থাকিম। এনেকৈ ভাজি থাকিম। পোন্ধৰ মিনিটমান হোৱাৰ পিছত এয়া আমি তিলখিনি দি দিম। তিলখিনি দি 5 মিনিটমান এনেকৈ ভাজি থাকিম। তিলখিনি 5 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া আমি ইয়াতে অকণমান পানী দি ল'ম। এয়া দেখিছেনে ফ্ৰেণ্ডছসকল, আমি এতিয়া পানী দি লৈছোঁ।
পানীখিনি দিয়াৰ পিছত এতিয়া আমি এইখিনি উতলিবলৈ দিম। ফ্ৰেণ্ডসকল, এয়া দেখিছেনে পানীখিনি লাহে লাহে শুকাই আছে। সকল এয়া দেখিছেনে পানীখিনি লাহে লাহে শুকাই গৈ আছে। এতিয়া আমি চিকেন মছলাখিনি আৰু গৰম মছলাখিনি দি ল'ম। এতিয়া এইখিনি ভালকৈ লৰাই দিম। পানীখিনি শুকাই যোৱাত এতিয়া আমি এইখিনি নমাই ল'ম। এতিয়া আমাৰ তিলৰ সৈতে কুকুৰাৰ মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰি জুতি লৈ চাওকচোন। ৰেচিপিটো চাই কেনে লাগিল কমেণ্টত জনাব দেই, আৰু লাইক শ্বেয়াৰো কৰি দিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি তাৰ ওচৰত থকা বেল আইকনটি বজাই দিব। থেংক ইউ।